हेलो गाइज वेलकम बैक टू माय यूट्यूब चैनल कि खबर आपनालोকৰ आशा करूँ आपनालोक সকলোৱে ভালে আছে আৰু মোৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম আৰু বহুত দিনৰ মূৰত ভিডিঅ' বনাইছো মানে বনোৱা কথাই নাছিলে ইহঁতে বহুত জোৰ কৰিলে কাৰণে বনাইছো আৰু এতিয়া বাজিব হ'ল এটা মানে বাজিলে 1:15 কি চাই আছো আৰু এতিয়া 1:15 হ'ল আৰু দেখিছে আপোনালোকে গুটে ঘামি জুমি মই অৱস্থা নাই এইটো হৈছে ভাইটি আৰু ঘামি জমি অৱস্থা নাই আসলতে আজি এটা মোৰ বিশেষ দিন আৰু যেহেতু বহুতে গম পাইছে কি হয় আৰু আপোনালোকে থাম্বনেলখন চাইও গম পাইছে আৰু আজি হৈছে মোৰ বাৰ্থডে সো হে আৰু তেনেকুৱা একো বিশেষ নাই বাৰ্থডে বুলি সৰু সুৰাকে আৰু মাহত আহিছে তাৰ পিছত আমাৰ লগৰ দুটা আহিছে আৰু হে বেলেগ একো নাই আজিকালি মানে ইমান মন নাযায় বাৰ্থডে বুলি ক'লে আৰু কি আৰু আগতে যেহেতু আমি সৰুতে যেহেতু বাৰ্থডে বুলি ক'লে বহুত একদম মন চন একদম ফূৰ্তি হৈ থাকে আৰু পাৰ্টি খুৱাম কেক কাটিম এনেকুৱা আজিকালি মানে একেবাৰে মন নোযোৱা হ'ল মানে খালি মানে যাৰ লগত ক্লোজ থাকোঁ সিহঁতি উইচ কৰিলে হ'ল আৰু বাকী মানে কোনোবাই উইচ কৰে নকৰে এইবোৰ মতলবেই নাই মোৰ মানে মোৰ হৈ গৈছে কিছুমানৰ মানে চবৰে নহয় কিন্তু মোৰতো আজিকালি তেনেকুৱাই হৈ গৈছে আৰু বহুতে উইচ কৰিছে বহুত বেছি ভাল লাগিছে সবকে বহুত বহুত ধন্যবাদ আৰু মাহত আহিলে মইতো এতিয়া ভিডিঅ' বনাম বুলি ভবাই নাছিলো ঘপককে বনোৱা হ'ল হাতখন বিষাই গৈছেগে ভিডিঅ' ধৰি ধৰি ঘপককে বনোৱা হ'ল তো এতিয়া মাহত আহিলে আৰু চাহটা দিলো খালে আৰু অলপ আগতে যেহেতু আপোনালোকে মোৰ ভিডিঅ'ত দেখে চেং পেটোৱা আৰু প্ৰেম তাক মোৰ ভিডিঅ' আপোনালোকে কমেই দেখে সিহঁত দুটা আহিছে আৰু বাকী কোনো নাই ঘৰৰ মানুহ কোনো নাই আমিকেইটাই আৰু ঘৰৰ মানুহ আৰু আছে খয়াদা উজ্জ্বল আপোনালোকে দেখিছে মোৰ ভিডিঅ'ত দেখিলে চিনি পাব এনেকে গম নাপাব সেয়াই বাকী বেলেগ একো আয়োজন নাই খালি আৰু সেয়াই গম পাইছে আৰু মানে আহিছে যদি এনেও মাংস ভাতে হ'ব চিকেনে কি যায় ভাইটিয়ে মানে জুবি জুবি চাই আছে আৰু দেখিছে একদম গৰমত ঘামি জুমি একদম ব্লাউজ চ্লাউজ তিতি গ'ল এইফালে দেখিছে কাপোৰ আচলতে মই মানে ৰাতিপুৱাই মানে কি জোৰ হৈছিলে নাজানো ৰাতিপুৱা একদম পুৰা গৰম কাপোৰ এযোৰ পিন্ধি ল'লো আৰু এতিয়া মই মানে নোৱাৰিলো আৰু যেটো গৰম ৰ'দ দিছে নহয় নোৱাৰিলো আৰু সো খুলি দিলো আৰু ঘৰৰ মুঠতে পাতলা কাপোৰ এযোৰ পিন্ধি আছো আৰু সেইটো আৰু ভিডিঅ' দুটামান বনাই ল'লো আৰু ৰিলছ দুটামান সেয়াই আৰু এতিয়া আপোনালোকক দেখাম বাহিৰত কি আয়োজন হৈ আছে বা বেলেগ একো বিশেষ নহয় যি পাৰিছো আৰু আৰু মিষ্টাৰ গিফ্টটো আছে বাকী এইবাৰ মই লাইফত ফাৰ্ষ্ট টাইম কেক কটা নাই বাৰ্থডে বুলি আৰু মোৰ মনো নগ'ল ইমানো মানে এক্সাইটেড হৈ থকা নাই মই বাৰ্থডে আৰু কি আৰু সেয়াই আহিব আৰু যিহেতু এবছৰ গুচি গৈছে আমাৰ হাতৰ পৰা এবছৰ মানে বেছি কি মৰালে এবছৰ মানে যিহেতু গম পাইছে আৰু আপোনালোকে মই বুজাব পৰা নাই সেয়াই মিষ্টাৰ ক'লো যে কেক চেক নালাগে এনেও কি আৰু খাই মেলি শেষ হৈ যায় আৰু তাতকৈ মিঠাই আনিবা যিহেতু কেক এটা আনিলেও আমাৰ যিটো ফেমিলি এটা আনিলে নিজৰ ভাগত অকণমান পৰেগৈ আৰু কেকটো যিহেতু মিঠাইকণ যিহেতু যিয়ে হওক কেকটো যিহেতু বহুতে আশা কৰে বাৰ্থডে কেক বুলি ক'লে চবলৈ দিবলৈও মন যায় সেইটো কাৰণে কেক চেক নালাগে বোলো মিঠাইকে আনিবা মিঠাইকে দিবা চবকে সেয়াই আৰু কেক নানিলেও তো মিষ্টাৰ ক'লো যে নাই বোলো মোক কিবা বেলেগ বস্তু এটা এইবাৰ কেক লাগে আৰু এইকেইটা মানে পৰ্দাখনৰ পৰা জুপি জুপি চাই আছে আৰু এইটো হৈছে উজ্জ্বল উজ্জ্বল মোৰ ভিডিঅ' আপোনালোকে দেখিছে সেয়াই আৰু এতিয়া বাহিৰত যোগাৰ চলি আছে আপোনালোককো দেখাম কি হৈছে বাকী বেলেগ একো নাই আৰু কাষ্টাৰ্ডো বনোৱা কথা আছিলে আজি যিহেতু বাৰ্থডে মানে তেনেকৈ মানে মাহঁতো অহা কথা নাছিলে পটককৈ হৈ গ'ল প্ৰথমতে ভাবিছিলোঁ এনেকৈ কৰিম বুলি কিন্তু পিছত মন নগ'ল আৰু এতিয়া ঘপককৈ হৈ গ'ল সেইকাৰণে কাষ্টাৰ্ডটো এৰি দিলোঁ আৰু যিটো পাৰিছোঁ আৰু তো আপোনালোকক দেখাওঁ ব'লক বাহিৰলৈ যাওঁ কি হৈ আছে বাহিৰত এয়া চেং আহি গ'ল ক'ৰবাত সোণাৰীৰ কথা কৈ আছে সোণাৰী ছোৱালীজনীৰ কথা উঠিবই পৰা নাই এয়া আমাৰ চেঙক দেখিছে এয়া চেং আৰু প্ৰেমৰ বাৰ্থডে গিফ্ট থেংক ইউ প্ৰেম নাই বৰ্তমান প্ৰেম আহিলে খুলিম ধৰা কৈছোৱে সোণাৰীত বোলে কিবা কাম পাইছে বোলে চাকৰি
পিছফালে এয়া আলু তেজপাত বিলাহী পিঁয়াজ এইবোৰ আপোনালোকে দেখিয়ে থাকে মোৰ ভিডিঅ'ত সেয়াই আৰু এয়া আমাৰ মিনিবোৰ এইফালে ভাত হৈ আছে জুইত বনোৱা টেষ্ট জুই খানা টেষ্টেই বেলেগ মানে ভাত হৈ আছে সেইখনত মাংস বনাব চ' ইয়াৰ পৰা ওলাই যাওঁ আৰু মই এতিয়া এয়া প্ৰেম আহি গ'ল অ' প্ৰেমে আকৌ কিবা বেলেগ কিবা কিবি লৈ আহিছে চোন কল্ড ড্ৰিংকছ লৈ আহিছে থেংক ইউ প্ৰেম ক'ত পালা কৰিবি যাওঁ ইমান টাইম লাগিলে যে এই নহয় এই গোটেইকেইটা দিনে হেৰি ডাঙৰ কাম বুলি গ'লগে এইটা চবলে বাকি বাকি নিবাতো আপোনালোক থেংক ইউ প্ৰেম এইটো আনবক্সিং কৰা প্ৰেম আহি দিছে সিংহাৰে আনবক্সিং কৰিছে দে এইটো ন মই কৰিম ৰ'বা একো নহয় এইটো চাওক গাইছ প্ৰেম আৰু চেঙে দিছে চ' মই এতিয়া আপোনালোকৰ আগতে আনবক্সিং কৰিম সস্তীয়া এখন দিলা নেকি কাৰ ফটো এই নহয় ই দিয়া কথা আছিলে ফটোখন ই দিয়া কথা আছিলে ই আনিব লাগিব ই আনিব নহয় ঢোকা দিলে ফইনা দিন লৈ আহিলে চেঙৰটো মানে পেণ্ডিং হৈ আছে আহিব আৰু পানী খাইছে পানী চিনেমেটিক খোৱা তোমালোকে দেই তোমালোকে তলতে খাই ভাল পোৱা সেইকাৰণে তলতে দিলোঁ আৰু চ' এতিয়া বাজিছে 7টা আৰু আপোনালোকক দেখালোৱেই যিহেতু মাহঁত গ'ল চব গ'লগৈ আৰু সিহঁতেও গ'লগৈ আৰু চাহ তাহ খাই পিনি ভাবিলোঁ যে ভিডিঅ'টো বনাই লওঁ তাৰপিছত এতিয়া মায়ে বনাই আছে আৰু যিহেতু ৰাতি মানে পিছবেলা ভাত বেছিকৈ বনালে সেইকাৰণে বেছি নাই বনোৱা ভাত আৰু আজি ৰাতিলৈ আছে মাছ কচ মাছ আৰু ৰাতিপুৱা আৰু যিহেতু পিছবেলা মাংস অলপ থাকি গ'ল আৰু মই মানে পিছবেলা বেছিকৈ খাই দিলোঁ অলপ আৰু যিহেতু অলপ ডাইট কৰিছোঁ তো এতিয়া ৰাতিলৈ মানে অলপ খাম আৰু 2 গৰামান খাম আৰু বেছি নাখাওঁ সেইকাৰণে ভাত বনাব নালাগে কৈছোঁ আৰু যিহেতু মানে হাঁহ কুকুৰা এইবোৰক দিব লাগে ন সেইটো কাৰণে অলপ বনাইছে আৰু এনেকৈ মানে ভাত থাকিলেই উঠনি সেয়াই আৰু বাকী মিষ্টাৰ গিফ্টৰ কথা ক'বলৈ লৈছোঁ কোৱা কি দিলা তুমি মোক নকোৱা এতিয়া এই যাওঁ কেনেকৈ চ' মিষ্টাৰ গিফ্ট আচলতে দিছিলোঁ মই অৰ্ডাৰ একেলগে দিছিলোঁ কিন্তু বস্তুকেইটা একেলগে নাহিলে কালি পাৰ্চেল 2টা পালোঁ আৰু এটা আহি আছে যিহেতু কৈছোঁ আপোনালোকক 3টা 2টা কালি পালোঁ আৰু এটা কাইলৈ মানে আহিব চাগে চ' আজি ভিডিঅ'টো মই ইয়াতে শেষ কৰি নেপেলাওঁ এণ্ড কৰি নিদিওঁ আৰু যিহেতু আজি ভিডিঅ'টো ইমান দীঘলো নহ'ল চ' আপোনালোকক একেবাৰে গিফ্ট চিফ্ট দেখাই পিনি ভিডিঅ'টো এণ্ড কৰিম
আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিম আপোনালোকে ভিডিঅ'টো মানে কাটি নিদিব গোটেই ফুল ভিডিঅ'টো চাব গোটেই লাষ্টলৈকে আৰু যিহেতু আপোনালোকে চাই আছে যেতিয়া এনেও পাবই মইহে কাইলৈলৈকে ৰখিব লাগিব আৰু আপোনালোকেতো আজিয়ে পাব মানে ইয়াৰ ভিডিঅ'টো পাবই মইহে কাইলৈলৈকে ৰখিব লাগিব তো সেয়াই আৰু যিহেতু আজি দিনটো বহুত গৰম আছিলে বহুত গৰম মানে বাকী কেইদিনৰ নিচিনা নহয় আজি বহুত মানে বেছি গৰম পালোঁ ভাগৰ লাগিছে বহুত সেয়াই কেতিয়াকৈ যেন ভাতকেইটা খাই পিনি শুবলৈ পাওঁ আৰু মইতো এতিয়া ভাত নাখালেও হৈ যাব মানে তথাপিও খাই দিম আৰু সেয়াই আৰু কি ক'ম আৰু দিনটো বহুত ভালে লাগিলে ভালে গ'ল আৰু মোক বহুতে উইচ কৰিলে আৰু যোনে যোনে মোক উইচ কৰিছে তেওঁলোকক বহুত ধন্যবাদ ভিডিঅ'টোৰ যোগেদিয়ে জনালোঁ এতিয়া 7টা বাজি গ'ল লাহে ধীৰে ভাতটো খাম আৰু তো আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আৰু তো আজিলৈ বাই বাই যিহেতু ইয়াৰ পিছত আপোনালোকে চাবই তো আজি 18 তাৰিখৰ ডেটটো ভিডিঅ'টো শেষ কৰিছোঁ তো বাই বাই হেল্ল' গাইজ আৰু আজি হৈছে 19 ছেপ্টেম্বৰ আৰু এতিয়া 7:30 হৈছে ৰাতি দিনটো ভিডিঅ' বনাবলৈ টাইমে নাপালোঁ আৰু যিহেতু আপোনালোকক কৈছিলোঁ মিষ্টাৰে দিয়া গিফ্টকেইটা আপোনালোকক দেখাম বুলি যিহেতু এটা অহা নাছিলে আজি আহিলে আৰু গিফ্টটো অহাও মানে বস্তুটো অহাও দেৰি হ'ল সেইটো কাৰণে আৰু পিছবেলা টাইমত আৰু দেখিছে গমেই পাইছে যিটো গৰম পৰিছে আৰু মোকো দেখিছে অৱস্থাই নাই যিটো গৰম পৰিছে একো কৰিব মন নাযায় ভিডিঅ' বনোৱাটো দূৰৰে কথা আৰু যিটো মানে গৰমত ঘামি মেলি অৱস্থা নাইকিয়া হৈ যাওঁ আৰু মই এতিয়া আপোনালোকক বস্তুকেইটা দেখাওঁ তেন্তে বলক দেৰি নকৰোঁ বেছি আৰু এয়া প্ৰথমতে আছে এইযোৰ যিহেতু আপোনালোকে দেখিছে মিক্স পাটৰ উকা ছেটটো বহুতেই পিনে এনেকুৱা বেলেগ বহুত ৰঙৰ আছে মোৰ এইটো কালাৰ ভাল লাগিলে কাৰণে মই এইটো ল'লোঁ আৰু এইটো মই মেছ'ৰ পৰা লৈছিলোঁ যদি আপোনালোকে বিচাৰে তেন্তে প্ৰডাক্ট ৰিভিউ মই দি দিম যদি বিচাৰে তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰিব এতিয়া মই গোটেইকেইটা প্ৰডাক্ট মানে গোটেইকেইটা 3টা বস্তুৰ মানে ৰিভিউ দি দিম আৰু এইযোৰ দিছে চিম্পল আৰু কি দেখাম আপোনালোকক চিলোৱা নাই এতিয়ালৈকে আহিছেহে চিলাই পিনি আপোনালোকক ভালকৈ দেখাম বাৰু মই ছেটটো কেনেকৈ পিন্ধোঁ সেইযোৰে আৰু চিম্পল আৰু চাবলগীয়া একো নাই যিহেতু দেখিছেই বহুতে আৰু তাৰপিছত আছে এইটো পাৰ্চটো এইটো বেগটো আৰু এইটো মোৰ বহুত বেছি ভাল লাগিছে দেখিছেনে এইটো এনেকৈ ল'ব পাৰি আৰু ইয়াত বহুত স্পেচো আছে আৰু এইটো আপোনালোকে এনেকৈ ওলমাই ল'ব পাৰিব এইডাল চেইনডাল আছে বহুত দীঘলকৈ নুলিয়াওঁ আৰু মই এইটো থৈ দিছোঁ তাৰপিছত আছে এইযোৰ চেণ্ডেলযোৰ আৰু এইযোৰ মোৰ বহুত ভাল লাগিছে যিহেতু আপোনালোকে মোৰ ভিডিঅ' দেখিছে নাই নাজানো মই ব্লেক কালাৰ চেণ্ডেল এযোৰ পিন্ধি থাকোঁ আৰু বহুত বেছি কমফৰ্ট পাওঁ সেইযোৰ পিন্ধি আৰু এইযোৰ অলপ বেয়া হৈছে যিহেতু মই ডেইলি পিন্ধিয়ে থাকোঁ মানে বৰষুণতো তিয়াওঁ বৰষুণ দিলেও এইযোৰ পিন্ধি যাওঁ আৰু পানী চানী তিয়াই থাকোঁ সেইকাৰণে আৰু বাকী এনেই মানে তেনেকৈ ক'ৰবাত যাব পিন্ধিব পৰা চেণ্ডেল আছে কিন্তু মোক ৰাফিউজৰ কাৰণে লাগিছিলে সেইকাৰণে মই এইযোৰ ল'লোঁ আৰু এইযোৰ মই মেছ'ৰ পৰা লৈছিলোঁ এইটোও মই মেছ'ৰ পৰাই লৈছিলোঁ আৰু গোটেইকেইটা বস্তু মোৰ বহুত বেছি ভাল লাগিছে চাওক এনেই দেখাতে ধৰিব পাৰিছে চাগে বহুত ধুনীয়া আহিছে এইকেইটাই আৰু মিষ্টাৰৰ গিফ্ট বেলেগ একো নাই বেলেগ একো ইমানো মানে দামী বস্তু লোৱা নাই মই আৰু যিহেতু আমি এইকেইদিনতে আৰু যিহেতু পূজাও আহি আছে পূজাটো ল'ব লাগিব কিবা এটা চ' আপোনালোকে দেখিলে মোৰ 3টা গিফ্ট আৰু একেবাৰে মই পাহৰি গৈছিলোঁ মোৰ আৰু এটা গিফ্ট আছিলে মিষ্টাৰে দিয়া আৰু সেইটো বাৰ্থডে বুলিয়ে দিছিলে কিন্তু সেইটো মানে এতিয়া নহয় এমাহমান হ'ল আৰু বাৰ্থডে বুলিয়ে দিছিলে আৰু তেতিয়া মানে কি হ'ল মোৰ মানে কাপোৰযোৰ বহুত বেছি ভাল লাগিছিলে আৰু মই বাৰ্থডেত চিলাম বুলিয়ে ভাবি থৈছিলোঁ বাৰ্থডে তেতিয়ালৈ মানে তেওঁ কাৰণ বাৰ্থডে বুলিয়ে দিছিলে এমাহমান হ'ল কাৰণে মই একেবাৰে পাহৰি থাকিলোঁ যিহেতু গডৰেজত একদম ভৰাই থৈছিলোঁ মোৰ কাপোৰযোৰৰ কথা একদম পাহৰি থাকিলোঁ পিছত চিলাম বুলি আৰু এইযোৰ কাপোৰ মানে অলপ গৰম হয় যিহেতু গোটেই কাপোৰযোৰতে মানে কাম কৰা আছে সেইটো কাৰণে অলপ গৰম হয় সেইকাৰণে মই মানে এইযোৰ কথা একেবাৰে পাহৰিলোঁ যেন ঠাণ্ডাত চিলাম আৰু তেতিয়া ঠাণ্ডাত মানে বিয়া চিয়া হ'লে মানে পিন্ধি যাব পাৰিম বুলিয়ে মই একেবাৰে পাহৰি গৈছিলোঁ আৰু এতিয়া আপোনালোকক দেখাই দিওঁ যিহেতু মই গোটেই কাপোৰযোৰ নুখোলোঁ বহুত গধুৰ হয় এইখন হৈছে চাদৰ আৰু আপোনালোকে দেখি গম পাই আছে গোটেই কাপোৰবোৰতে
এই কাপোৰযোৰতে কাম কৰা আছে একদম তললৈকে মই গোটেই কাপোৰযোৰ নুখুলোঁ বহুত গধুৰ হয় আৰু যিহেতু গৰমত গম পাইছে মোৰ অৱস্থা কেনেকুৱা হৈ আছে এইখনে চাদৰ আৰু বস্তুটো দেখি গম পাইছে চাগে ডাঠ হয় কাৰণ এইটো একদম গৰমত পিন্ধিব পৰা নহ'ব ঠাণ্ডা দিনত যেতিয়া অলপ অলপ মানে ঠাণ্ডা হ'ব তেতিয়া মানে বিয়া চিয়াবোৰত পিন্ধি যাব পাৰিম তেতিয়া মানে গৰম কাপোৰ নহ'লেও হ'ব এয়া আছে চব কাম কৰা আছে আৰু এইটো একদম হেণ্ডমেড হয় এইখন আছিলে চাদৰখন আৰু ইয়াৰ মেখেলাখনতো ওপৰলৈকে কাম কৰা আছে ৰ'ব এইখন দেখিছে মেখেলাখনৰ এয়া এইডোখৰ ওপৰ ভাগ এইডোখৰৰ পৰা ইমানডোখৰলৈকেহে খালী ইয়াৰ পৰা ইমানডোখৰলৈকে খালী কাম কৰা নাই আৰু তলৰ চব গোটেইখিনি ফুল চাওক আৰু ইয়াতকৈ দীঘল আছে কাৰণ ভাজ খাই আছে আৰু গম পাইছে দেখিয়ে যিহেতু ওপৰৰ ইমানখিনি খালী আছে এইডোখৰলৈকে ইয়াত হৈছে এইডোখৰলৈকেহে অকল ফুল নাই বাকী গোটেইখনে ফুল আছে এইটোৱেই আৰু মই এইটো কাৰণে একেবাৰে পাহৰি গৈছিলোঁ যিহেতু কাপোৰযোৰ গৰমটো আৰু মোক দেখি মানে বহুত বেছি ভাল লাগিলে সেইটো কাৰণে মই লৈ ল'লোঁ গৰমত পিন্ধিব পৰা ঠাণ্ডাত পিন্ধিব পৰা সেইবোৰ নাভাবিলোঁ আৰু মই লৈ ল'লোঁ তো আৰু যিহেতু ঠাণ্ডা দিনত পিন্ধিব পৰা যাব আৰু কাপোৰযোৰ একদম মানে ব্ৰাইডেল কাপোৰৰ নিচিনা মোৰ দেখি মানে বহুত বেছি ভাল লাগিলে সেইকাৰণে লৈ ল'লোঁ এইযোৰ লাহে ধীৰে চিলাম আৰু একে নিচিলাওঁ এতিয়া যিহেতু গৰম আৰু ঠাণ্ডা দিন হ'লে চিলাম আৰু তো সেইটো কাৰণে একেবাৰে পাহৰি গ'লোঁ তো আপোনালোকক দেখাই দিলোঁ আৰু কাপোৰযোৰ মোৰ ভাল লাগিছে নাই আপোনালোকে জনাব তো আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিছোঁ যিহেতু গৰমত অৱস্থা বেয়া হৈ গৈছে বহুত বেছি গৰম পৰিছে গৰমটো কমাবলৈ কওক আৰু তো আজি মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আজি আৰু কালিৰ ভিডিঅ'টো চ' মোৰ ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ ভিডিঅ'বোৰ আপোনালোকে আগতেই পায় তো আজিলৈ আহিছোঁ বাই বাই